এইবিলাক কাম নাই ট্ৰেইন ঘৰ ইমান চালাক মানে আমাৰ ভোট পাব বুলি ভাবি আছে প্ৰমোদ বৰাই আপোনালোকক ফোনত কথা পাতিছে না এনে আপনি আফসোস কোটা বিশ্বাস করে আপনি ইয়ার ভিতৰত 1% বিশ্বাস নকৰিবি আপোনালোকে একদম মৰি যাব বিশ্বাস যদি কাম কৰে শেষ যিহেতুকে আপনি 15খন পালে প্ৰমোদ শূন্য প্ৰমোদে কি কৰিব বিচাৰে ইয়াৰ পিছত এইটো মই নাজানো আপোনালোকে প্ৰমোদৰ লগত কথা পাতক মোৰ লগতে কথা নাপাতে প্ৰমোদে আপোনালোকৰ লগত হয়তো কথা পাতিব পাৰে নাপাব ডিফেন বড়ো আমাক শিকাব আহিছে মোক মানে এনেকুৱা ওপৰত উঠাই দিয়ে নামাব বিচাৰিছে সংখ্যালঘুৰ কেনেকৈ ভোট দিব আমাকে আমি তো ভালে শুনি আছি আপোনালোকে আপুনি বিশ্বাসঘাতক স্যার আপনি যোৱাবাৰ বিশ্বাসঘাতক কৰি প্ৰমোদ বৰাই আপোনালোকক ফোনত কথা পাতিছে না এনে কিমানটা 15টা আৰু যদি আছে মই জিকিব পৰা অৱস্থাত আছে কিন্তু আমি 15টাই আছে বিটিসির 15টাই আছে 15টাই জিকাব বাকি সুবিধা দিলে যাম মুখ্যমন্ত্রী হেমন্ত সোৰেন আহিছিলে স্যার ঝাৰখণ্ডত চিফ মিনিষ্টাৰ ঝাৰখণ্ডত কাম আছে ঝাৰখণ্ডত কামত আহিব আমাৰ অসমৰ চিফ মিনিষ্টাৰটো অসমৰ কাম কৰিব পাৰে এই ঝাৰখণ্ডৰ পৰা কি কাম কৰিব ইয়াৰ প্ৰমোদ বড়ো কি হ'ব স্যার প্ৰমোদ বড়ো ৰাজ্যসভা এমপি স্যার যিহেতুকে আপনি 15খন পালে প্ৰমোদ শূন্য প্ৰমোদে কি কৰিব বিচাৰে ইয়াৰ পিছত এইটো মই নাজানো আপোনালোকে প্ৰমোদৰ লগত কথা পাতক মোৰ লগতে কথা নাপাতে প্ৰমোদে আপোনালোকৰ লগত হয়তো কথা পাতিব পাৰে আপোনাৰ শিষ্যৰ কি হ'ব স্যার আপোনাৰ শিষ্যৰ কি হ'ব ডিপেন বড়ো আপোনাৰ শিষ্য স্যার আপোনাক গুৰু মানি লৈছে ডিপেন বড়ো গাড়ীও ভাঙি দিছে ইমান চালাক মানে আমাৰ ভোট পাব বুলি ভাবি আছে নাপাব নেকি স্যার নাপাব ডিফেন বড়ো আমাক শিকাব আহিছে মোক মানে এনেকুৱা ওপৰত উঠাই দিয়ে নামাব বিচাৰিছে আপনি আফসোস কোটা বিশ্বাস করে আপনি সব কব পাৰে আফসোস নেতাই সব কব পাৰে একদম সব কব পাৰে আফসোস নেতা টুপিফুলৰ নেতাই সব কব পাৰে ইয়াৰ ভিতৰত 1% বিশ্বাস নকৰিবি আপোনালোকে একদম মৰি যাব বিশ্বাস যদি কাম কৰে শেষ সংখ্যালঘুৰ কেনেকৈ ভোট দিব আমাকে এইবিলাক কাম নাই হৈছে মন্ত্ৰী আমি জিকাই দিয়াৰ পিছত যেতিয়া 11টাৰ ভিতৰত কেইটা পাব কি 15টা 15টা মন্ত্ৰী কিয় লাগে আমাৰ কাম হলে হ'ল আজি যিখিনি এই অঞ্চলৰ ৰাইজে যিখিনি চেমচাৰৰ ওচৰত যিখিনি দাবী লিখিতভাৱে দিছে বা চেমচাৰক কৰি পেলাই শুনাই দিছে ৰাইজৰ ওচৰত এইটোতো 1 বছৰৰ কাম 4 বছৰ আৰু কি কৰিব এই অঞ্চলৰ ৰাইজে যিখিনি দিছে মোৰ হিচাপত 1 বছৰতে শেষ হ'ব 4 বছৰ আৰু মেলা আছে স্যার আপনি যেটিকে 5টা গ্যারান্টি দিছিলে এই 5টা গ্যারান্টি আপনি 5 মাহত শেষ কৰিলে এতিয়া আপনি নিৰ্বাচনৰ মেলা আছে হৈছে আমাৰ যাব লগা আছে এইফালে মিটিং আছে হ'ব